ব্লগ বনাই বনাই ছাবস্ক্ৰাইববিলাক বাঢ়িব লাগিব তেতিয়াহে এতিয়া ফাইনেলি আমি এতিয়া গাড়ী কিনিব আহি আছোঁ বাইক 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 অঁ বাইক এফালে চাই দিয়া আকৌ বাইক আজি আমি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিলোঁ মানে গাড়ীত আহি থাকোঁতে আচলতে মই মা ঘৰত আছিলোঁ মা ঘৰত মোৰ হাজবেণ্ডে আকৌ লগ কৰি লৈ আহিলে আহি এতিয়া আমি নগাঁও আহি আছোঁ নগাঁৱৰ পৰা এতিয়া আমি আজি এখন বাইক কিনিম বুলি ভাবিছোঁ গোটেইবিলাকে আমি আহি আছোঁ আৰু বৌক মই এতিয়া নমাই থৈ আহিলোঁ এতিয়া হাজবেণ্ডে ভিনদেউ আৰু মই আহি আছোঁ এতিয়া মোৰ হাতৰ পৰা মোৰ হাজবেণ্ডক মই মোবাইলটো দিলোঁ আৰু তেওঁ ভিডিঅ' কৰি আহিছে যিহেতু মন ফূৰ্তি আৰু মোৰ মনটো ভালেই লাগি আছে তথাপিতো মই অলপ এক্সপিৰিয়েঞ্চ কিবা এটা বেলেগকৈ দেখাইছোঁ আৰু এতিয়া আমি আহি আছোঁ আমি পাম এতিয়া আৰু তেওঁ কিবা কিবি সুধি আহি আছে মই কৈ আহি আছোঁ কিন্তু মই আপোনালোককহে কৈছোঁ মোৰ যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেওঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজি মই আৰম্ভণিতে নক'লোঁ বাৰু এতিয়া কৈছোঁ এতিয়া আমি আহি পাই গ'লোহি নগাঁও বাজাজ মানে SK ডিলাৰত এতিয়া এওঁ নামিছে আৰু ময়ো নামিম আমি চাই থাকক কি বাইক লওঁ আহিছোঁ বাইক চাম এতিয়া তাৰপিছতে কোনো নাযাব আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া আমি আহি ডিলাৰ পালোঁহি এতিয়া বাইক চাম চাই লওঁ এতিয়া আমি বাইকবিলাক চাই আছোঁ ইমানবিলাক আছে কোনখন ল'ম তেনেকুৱা লাগে আচলতে কিন্তু আমি এখন ল'ম বুলি ডিচাইড কৰিছোঁ বাৰু এতিয়া কোনটো কালাৰ লওঁ সেইটোহে ভাবি আছোঁ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এতিয়া আমি বাইকখন চাইছোঁ আমি চাগে এইখন বাইকে ল'ম গতিকে এতিয়া বাইকখন যিহেতু ল'ম যেতিয়া চাবই লাগিব ভালকৈ গতিকে চাই আছে ক'ৰবাত কিবা হৈ আছে নেকি বা কিবা দাগ চাগ আছে নেকি কাৰণ নতুন বস্তু যেতিয়া চাই কৰি ল'বই লাগিব মানুহজনে আৰু ভিনদেউৱে চাই আছে আপোনালোকক দেখাই আছোঁ শেষত তুমি যে বাইকখন আমি এতিয়া বাইকখন চাই কৰি থৈ আহিছোঁ ধুনীয়াকৈ ইয়াতে ঠিক কৰি দিব আৰু সেইখিনি ঠিক কৰা মানে আমি এবাৰ ওলাই আহিছোঁ তাৰপিছত আমি কথা পাতি কৰি ধুনীয়াকৈ বাইকখন লৈ যাওঁ আপোনালোককো দেখাম বাইকখন যিহেতু লোৱাটো ফিক্স হৈ গ'ল গতিকে এতিয়া মানুহজনে কিবা কিবি ইয়াতে কাম কৰিব লাগে ন কিছুমান কিবা চহী কৰা বা কাগজ পাতি কামখিনি কৰি আছে আৰু এওঁ এতিয়া চহীকেইটা কৰি আছে কৰি হোৱাৰ পিছত আমি বাইকখন লৈ যাম ঘৰলৈ আৰু এই পিনে আমাৰ বাইকখন ঠিক কৰি আছে মানে আমি ক'ৰবাত কিবা যদি মানে অলপ সলাবলগীয়া বস্তু আছিল তাকে সলাই কৰি দিব দিছোঁ আৰু ধুনীয়াকৈ সলাই দিছে আৰু এতিয়া ধুনীয়াকৈ ধুই কৰি চাফা কৰি দিব আৰু আমি তেতিয়া বাইকখন লৈ ইয়াৰ পৰা যাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব হৰ্ণটো দি চাওক
এতিয়া গাড়ী ঘূৰিছে আৰু ঘৰমুখীয়া হৈছে। ফাইনেলি গাড়ী লৈ দিলোঁ। এখন হ'ল নতুন গাড়ী, ধুনীয়াকৈ ৰ'ব 10-20 টকা আছে নেট্ৰেন এইটো ধৰক না, মই এইখন গাড়ীখন লগাই লওঁ আগত। চিগনেছ এটা চলা আৰু যাব য'তে ঠাণ্ডা আহোঁতে গাড়ী এতিয়া নতুন বাইকত নতুন বাইক ল'লোঁ, এনেকৈ আহি আছোঁ আমি। গাড়ী লৈ আহিলোঁ আৰু এতিয়া তেল ভৰাই লৈছোঁ। ভৰাই কৰি এতিয়া ঘৰলৈ যাম। আমি পাওঁতে পাওঁতে সন্ধিয়া লাগিল নগাঁৱৰ পৰা। বাইক লৈ আহিলোঁ, ঘৰ পাইছোঁহি আৰু। যিহেতু নতুন বস্তু এটা ঘৰখনত লৈছোঁ, গতিকে ঘৰত এবাৰ সোমোৱাই ধূপ ধূনা অলপ লগাই কৰি আকৌ এতিয়া আমি আহিলোঁ কামপুৰ বজাৰ। কামপুৰ বজাৰত আচলতে হনুমান মন্দিৰ এটা আছে আৰু সেইটো হনুমান মন্দিৰটোতে এতিয়া আমি বাইকখন অলপ পূজা পাতল কৰি লওঁ বুলি ভাবিছোঁ। এয়া পূজাৰীয়ে কৰি আছে তেওঁৰ কামখিনি। ফাইনেলি পূজা কৰি আহি গ'লোঁ। কথাখিনি আমি বহুত খালোঁ এতিয়া ধুনীয়াকৈ। ফাইনেলি পূজা হৈ গ'ল। ৰজাগাঁৱলৈকে বেলেগ ল'ৰা যায়, ৰজাগাঁৱলৈকে যাব, তাৰ আগলৈ নাযায়। এতিয়া আমি ইয়াতে ৰৈছোঁ। ইয়াতে আচলতে গৰম গৰম চিঙৰা লৈ যাওঁ বুলি ৰ'লোঁ।
আপোনালোকে যদি কামপুৰৰ কোনোবাই যদি মোৰ ভিডিঅ' চাই থাকে কামপুৰ ইয়াতে দুটকীয়া চিঙৰা বুলি ক'লে চব বিখ্যাত বহুত মানুহ থাকে আচলতে আৰু আমি এতিয়া লৈ যাম তাৰপিছত ঘৰত চাহ খাবলৈ বুলি পেলাই ফাইনেলি আমাৰ এতিয়া মাংস বনোৱা হৈ গৈছে এতিয়া মই ধনিয়া কাটি দি আছোঁ ৰামদা দি আপোনালোকে ভিডিঅ' চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব ভাল লাগি গৈছে ফাইনেলি আমাৰ ৰামদাখনে এখন ৰামদাখনে আমাৰ ভিডিঅ' মানে মাংস বনোৱা মানুহটো দেখা নিদিয়ে কিয় ঠিক আছে ভিডিঅ' মাংস বনোৱাই আছে স্পেচিয়েলকৈ কালাৰটো চাওক মাংসটো কালাৰটো চাওক আপোনালোকে দেখাই দিয়াচোন দেখাই দিয়াচোন অলপ জুম কৰি কিনে ফাইনেলি মাংসটো হৈ গৈছে এতিয়া ইয়াত বহিব তোমাৰ ভাত এখন কাপোৰ ক'ত মাংসটো সেই ফালে চাইডত থওঁ